স্বাগতম জানাইছোঁ ষ্টুডিঅ'ত মই মিন প্ৰিন্স চৌধুৰী। পুনৰ ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ ঘটনা ফেট 69 অভয়াৰণ্যত পেলাই থৈ যায় দুটাকৈ ছাগলীৰ মৃতদেহ। জানিব পৰা হোৱা মতে ছাগলীটোৰ শিং কাটি লৈ যায় অচিনাক্ত দুৰ্বৃত্ত। এতিয়ালৈকে 4জনক আটক কৰা হৈছে যদিও বাকী 4জন পলাতক অৱস্থাত আছে। এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব মোৰ সৈতে উপস্থিত আছে তাত অতিৰিক্ত সাংবাদিক বিদিত দাস, তেওঁৰ মোৰ সৈতে সংযুক্ত হৈ আছে। হয় বিদিত, মই জানিব পৰা হোৱা মতে এতিয়া নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই এনেকৈ ছাগলীজাক মাৰি পিনে খৰ্গ কাটি লৈ যোৱা বুলি অভিযোগ কৰিছে ৰাইজে। কি ক'ব বিদিত? হয় মিন্ময়, মই উপস্থিত আছোঁ ফেট 69 অৰণ্যত। এতিয়া ইয়াত 2জন চোৰাং চিকাৰীক আটক কৰা হৈছে এই অৰণ্যতে কালি সন্ধিয়া। এই অৰণ্যতে আমাৰ দায়িত্বত থকা ৰেঞ্জাৰসকলে যেতিয়া ৰাউণ্ড মাৰিব গৈছে তেতিয়া আটক কৰা হৈছে এই দুই দুৰ্বৃত্তক, আৰু 4জন পলাতক আছে। এতিয়া মোৰ কাষত ৰেঞ্জাৰজন আহি উপস্থিত হৈছে। ডিএফঅ আহি উপস্থিত হ'বহি কণ্টেক্ট পিছতে। এয়া আমি সুধিব বিচাৰোঁ ৰেঞ্জাৰজনলৈ, তেওঁ কেনেকৈ আটক কৰিলে ছাৰ? আমি আহি থাকোঁতে দেখিলোঁ যে দুইজনে ছাগলীৰ শিং লৈ যাই থাকোঁতে আৰু হাতত অস্ত্ৰ দেখি আমি হোমগাৰ্ডক লগত লৈ পেলাই আমি যাই থাকোঁতে তেওঁলোকক দেখিলোঁ। দেখাৰ পিছত তেওঁলোকক আমি আটক কৰিবলৈ কৰিলোঁ। তাৰপিছত আমালৈ তেওঁলোকে ফায়াৰ কৰিলে। ফায়াৰ কৰোঁতে আমিও তেওঁলোকৰ ফায়াৰ কৰিলোঁ। ফায়াৰ কৰাৰ পিছত তেওঁলোকৰ কিজানি গুলি হৈ গ'ল। আৰু তেওঁলোক কিমান দিন আগৰ পৰা ইয়াত উপস্থিত আছিলে অৰণ্যতে? কিজানি আৰু বেলেগ জীৱ জন্তু হত্যা কৰিছিল? হত্যা কৰিব পাৰে, সেইটো আমি নাজানো সঠিককৈ। তেওঁলোকক আমি পলায়ন কৰাৰ আগতে যে আমি ধৰিব পাৰিছোঁ সেয়ে আমাৰ সৌভাগ্য বুলি ভাবিছোঁ। আমি তেওঁলোকৰ পৰা বহু কিবা কানি বস্তু পাইছোঁ, যেনে কুঠাৰ পাইছোঁ, দা পাইছোঁ, আৰু ছাগলীৰ শিং পাইছোঁ, AK-47 এটা পাইছোঁ, আৰু এই গুলিৰ পাইছোঁ। হয়, এই আপোনালোকে হয়, মই উপস্থিত আছোঁ ফেট 69 অৰণ্যত। ইয়াৰ আমাৰ মোৰ কাষত আছে ডিএফঅ। তেওঁ কেনেকৈ এই গোটেই ঘটনাটো তদন্ত কৰিলে তেওঁ সুধিব বিচাৰিম। তেওঁ দায়িত্বত থকা ডিএফঅক। ছাৰ, কেনেকৈ ঘটনাটো? আচলতে বহু দিনৰ পৰা আমি ইয়াত এটা তদন্ত কৰি আছিলোঁ, আৰু তদন্তৰ অন্তত মই এটা 4জনীয়া দলৰ সৈতে আহি ইয়াত এটা অভিযান চলালোঁ, আৰু অভিযান চলাওঁতে ইয়াত কাৰায়ত্ব কৰা হৈছে এই 4জনক। ইয়াত স্থানীয় লোকেও বহুখিনি সহায় কৰিছে। তেখেতসকলক আমি এই এছ নিউজৰ জৰিয়তে আমি ইয়াৰ স্থানীয় লোকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। লগতে মিডিয়াও আমাক যথেষ্টখিনি সহায় কৰিছে, তাৰপৰা তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ। এইখিনি আৰু ভৱিষ্যতে যেনে এনেকুৱা কাৰ্য সংঘটিত নহয় তাৰ কাৰণে আৰু অধিক আমি সজাগ হ'ব লাগিব। হয়, আমি গোটেই তথ্য জানিব পাৰিলোঁ। কেমেৰা পাৰ্চন বিদিত এণ্ড এছ নিউজ। আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।